কৈছো ইটা কোন হেল্ল' গাইস হৰজি আকৌ কি কৰবা কৈছিলি কিনিব বিহু আখৰা কৰিব আহিছিল বিহু আখৰা ভিডিঅ' এটা কৰ গাইস এই ইনকে কৈছে ভিডিঅ' এটা কৰ গাইস কিবা ভিডিঅ' এটা বনাও মানে ইহঁতে পথাৰত এই হেৰি কৰিছে বিহু ৰিহাৰ্চেল কৰি আছে বিহু গাত লাগিছে নে নাই তাৰপিছত মানে মই আহিলোঁ ইহঁতক বোলো একবাৰ চাওঁ কেনেকৈ বিহু ৰিহাৰ্চেল কৰি আছে আহি ইহঁতৰ এখন মল্ল যুদ্ধ দেখিলোঁ এনেকৈ যুদ্ধ মাৰি আছে আহি যুদ্ধখন ভাঙি দিলোঁ ধুনীয়াকৈ তাৰপিছত ইহঁতে বঢ়িয়াকৈ ৰিহাৰ্চেল কৰি আছে গোটেইকেইটাই আকৌ লাগব বোলে তাৰপিছত একদম ঢোলৰ মাত শুনি মোৰ একদম পুৰা নাচো লাগি আছে নাচবা লাগি নাজানে বাৰু নাচ একো নহয় নাজানো তাৰপিছত ইহঁতে মানে ইহঁতৰ বিহু ৰিহাৰ্চেলতে মই দেখাই দিম আপোনালোকক বাৰু ধুনীয়াকৈ দেখাই আছোঁ পিছৰ ভিডিঅ'ত দেখাম গতিকে ইহঁতৰ বিহু নাচাৰ ৰিহাৰ্চেলৰ ভিডিঅ'টো চাব লাগিলে আমাৰ ভিডিঅ'টো চাব লাগিব হয়নে নহয় হয় না লাইক কৰি দিবা সাবস্ক্ৰাইব কৰি দিবা সৰুতে গাইছ আমি এনেকৈ বিহুৰ একদম এক মাহমান আগৰ পথাৰত আহি এনেকৈ ৰিহাৰ্চেল কৰি আছিলোঁ এতিয়া ইহঁতৰ সেইটো দিন হৈছে মানে ধুনীয়া দলিবা এটা জেং বিহু খেলিব আমি খেদিম বাৰু আমি মানে ৰিহাৰ্চেল কাৰণে আৰু আমাৰ হৈ যাব একেদিনে পাৰিম আমি পাৰিম হয় সেইটো ঢুলীয়া বাই 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 কালি লগ পাম